নমস্কাৰ বন্ধুসকল, নৰ্থ ইষ্ট নিউৰ ব্লকত আপোনালোকক স্বাগতম। কোকিলৰ আন এটি গীত জোনাক ৰাতি শুভ মুক্তি আছে আজি। সমীৰণ আৰু মই যাম তাতে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। কি হয় আজি আপোনালোকক সকলোকে দেখাম। মোৰ লগত সমীৰণ যাব, সমীৰণ আৰু মই যাম। সমীৰণ কৈ দিয়া। জোনাক ৰাতি কোকিল বৰ্মনৰ কণ্ঠত আহি আছে আজি সন্ধিয়া শুভ মুক্তি লাভ কৰিব। তাকে যাওঁ আৰু চলো তেনেহ'লে। পূৰা ৰেডি হৈ আছে চবে। জাষ্ট আমি আহি পালোঁ, পূৰা ৰেডি হৈ আছে চবে। বিশেষ অনুষ্ঠানটি সমবেত বিভিন্ন প্রান্তের পৰা আমন্ত্রিত তথা অভ্যাগত আমার ব্যক্তিসকল, আমি আজি এটি বিশেষ ক্ষণত আজি উপস্থিত হৈছোঁ বা এটা সুন্দৰ ক্ষণত উপস্থিত হৈছোঁ আৰু এই সুন্দৰ ক্ষণত আমি এটি সুন্দৰ কামেৰে আমাৰ মাজত এটি নতুন প্ৰতিভাৰ আমি আগুৱাই লৈ যোৱাৰ কাৰণে কিছু প্ৰয়াস কৰিছোঁ আৰু সেই উদ্দেশ্যে আজি আমি ইয়াত সমবেত হোৱাৰ প্ৰধান উদ্দেশ্যটোৱেই হৈছে যে আমাৰ এই গাঁৱৰ এগৰাকী উদীয়মান শিল্পী কোকিল বৰ্মনে তেওঁৰ সুদীৰ্ঘদিনীয়া অক্লান্ত শ্ৰম তথা প্ৰচেষ্টাৰে তেওঁৰ দ্বিতীয় এটি গীতৰ উন্মোচনৰ কাৰণে আজি ইয়াত আপোনালোকক আমন্ত্ৰণ জনাইছে। গতিকে আমাৰ এই অনুষ্ঠানটিত আমাৰ মাজত উপস্থিত থকা বঙাইগাঁও শিল্পী সমাজৰ মাননীয় সভাপতি শ্ৰীযুত নন্দলাল বৰ্মন দেৱক মই আমাৰ দায়িত্বত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই আমাৰ দায়িত্বত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ বঙাইগাঁও শিল্পী সমাজৰ সম্পাদক মনোৰঞ্জন বৰ্মদেৱক। লগতে মই আমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত উপস্থিত আন এগৰাকী বিশিষ্ট ব্যক্তি তথা আমাৰ গাঁৱৰ অতি আপন তথা তেখেত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ধীৰেশ ৰায়, তেখেতকো মই আমাৰ মঞ্চত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা সাংস্কৃতিক কৰ্মী বিজয় ৰায়ক ইতিমধ্যে মই মঞ্চত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সভাপতি কৃষ্ণপ্ৰসাদ ৰায়ক মঞ্চত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ বঙাইগাঁও শিল্পী সমাজৰ সম্পাদক মনোৰঞ্জন বৰ্মনক। তেখেতে শুনি ফুলাম গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব। কোকিল বৰ্মনৰ এই গীতটিৰ লগতে এই গীতটিৰ যিটো প্ৰস্তুতিত সম্পূৰ্ণ সময়ত আগবঢ়া তেখেতৰ জ্যেষ্ঠ ভাতৃ উৎপল বৰ্মনে মনোৰঞ্জন বৰ্মনক এখন ফুলাম গামোচাৰে আদৰণি জনাব। তেখেতক শুনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। কোকিল বৰ্মনৰ এই গীতটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ সহায় সহযোগ আগবঢ়োৱা সমীৰণ ৰায় আমাৰ মাননীয় ধীৰেশ ৰায়ক সম্বৰ্ধনা জ্ঞাপন কৰিব। সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ ভচামাৰী গাঁও সমিতিৰ সম্পাদক গৌৰীকান্ত ৰায়ক। তেখেতক আপুনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব উৎপল বৰ্মনে। সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ আন এগৰাকী বিশিষ্ট ব্যক্তি তথা সাংস্কৃতিক কৰ্মী বিজয় ৰায়ক।
তেখেতক আপুনি ফুলাম গামোচা সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ শিল্পী কুকিল বৰ্মনে। আমি এই চেগতে চিনাকি করে দিব লৈছো আমাৰ মাজত উপস্থিত হৈছে কচামাৰী গাঁও জন সমিতিৰ মাননীয় সভাপতি পলেন্দ্ৰ চন্দ্ৰ ৰায়। তেখেতক আপুনি ফুলাম গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব সমীৰণ ৰায়। আমাৰ মাজত উপস্থিত থকা কচামাৰী উদয়মান সংঘৰ সভাপতি এইপিনে আমাৰ বিশিষ্ট মানুহবিলাক বহি আছে আৰু গামোচা দি সন্মানিত কৰি আছে, গতিকে আপোনালোকে চাই থাকক। এই স্থানত একগোট হৈছোঁ। আপোনালোকে নিশ্চয় জানে সংগীত আজি ইয়াত এটা গান শুভমুক্তি দিয়া মানে নতুন সৃষ্টি আমাৰ মাজত আহি আছে। জোনাক ৰাতি কুকিল বৰ্মনৰ কণ্ঠত যিটো গান ইতিমধ্যে বাণীবদ্ধ হৈছে। মোৰ নিজৰ চেনেলতে উপলব্ধ হ'ব KUB প্ৰডাকশ্যন। আজি কপিল বৰ্মনৰ গীতটো শুভ মুক্তি। মই আছোঁ উদয়মান সংঘ কচামাৰী, চাপৰাকাটা পাতটো বুলিও কয়। আৰু কপিল বৰ্মনৰ মুখৰ পৰা কিছুমান কথা আমি শুনিম। এই গীতটো আজি শুভ মুক্তি দিব, আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱ ভালেই, মানে বহুত ভাল লাগিছে। আজি গীতটি শুভ মুক্তি লাভ কৰিব আৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু চেনেলটোৰ নাম কৈ দিয়া। সকলোৰে গীতটি শুনো। মোৰ চেনেলটি KUB প্ৰডাকশ্যন হয়, তাতে চাৰ্চ কৰিলে পাই যাব। আৰু চাৰ্চ কৰিলে আগন্তুক কি ভাবিছা? ভিডিঅ' কৰিম বুলি ভাবিছা নেকি? আগতীয়াকৈ আৰু নতুন নতুন চেষ্টা কৰি আছোঁ। নতুন নতুন কনচেপ্ট মানে চেষ্টা কৰি আছে। ঠিকে আছে। KUB প্ৰডাকশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি গানটো শুনি আপোনালোকে কমেণ্ট কৰিব ভাল গানটো কেনেকুৱা হৈছে। আজিলৈ বাই বাই।